hey guys, welcome back to Jintu's vlogs. তো এতিয়া মই যাব ওলাইছোঁ এই কি কয় খুমটাই যাম। খুমটাই পৰা তাৰপিছত কলেজত যাম। কলেজত লগৰ এজন আহিছে, লগৰৰ কিবা কাম আছে বুলি ক'লে। কলেজত কাম নহয় মানে এডমিশ্যন ৰিচিপ্ট দিছে নাই, এডমিশ্যন ৰিচিপ্ট আনিব বোলে। মই কালিয়ে আনিলোঁ। মাতিলে তাৰ ওচৰতো যাওঁ। তো আজি মট'ভ্লগো কৰিম বুলি ভাবিছোঁ। কেমেৰা ছেট আপ কৰি দিছোঁ এইফালে চব একদম যি টি পকাই মেলি পেলাই খতম কৰি দিছোঁ। তো এতিয়া কৰিম মস্তি কাপোৰ চাপোৰ পিন্ধি ৰেডি হৈ গ'লোঁ পূৰা। তো এতিয়া ভাতটো খাম আৰু ওলাই দিম। তো আৰু এজন যাব লগত, দাদা এজন যাব। তাৰ দাদাজনৰ খুমটাইত কাম আছে বুলি ক'লে। তো আহিব দিলোঁ দাদাজনক, তাৰপিছত যাম। তো আপোনালোকক ডাইৰেক্ট মট'ভ্লগত লগ পাই আছোঁ। বাই বাই। তো ফাইনেলি যাবলৈ ওলাই দিলোঁ। এতিয়া কোৱালিটি কেনেকৈ আহিছে বা এনেকৈ কি হৈছে একো নাজানো বাৰু। মই ইমান ফাৰ্ষ্ট টাইম কৰিছোঁ মট'ভ্লগ। তো অলপ বেয়া হ'লোঁ আৰু একো নাই আৰু নেক্সট টাইম অলপ ভালকৈ দিব চেষ্টা কৰিম। তো ব'লক ভিডিঅ' আৰম্ভ কৰোঁ। তো গ'লে আপোনালোকক কি দেখাব আপোনাৰ ৰাস্তাততো এনেকৈ ব্লগিং নকৰোঁ বাৰু, গোটেই ৰাস্তাত বাৰু এনেকৈয়ে যাম। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। একদম বেয়া নাপাব, কাৰণ কেমেৰা এংগলো নিমিলিলে। একদম গোটেই ৰাস্তাটো দেখাই নাই। এখন য'ত গৈ আছে সেইটো অলপ অলপ দেখাই আছে আৰু সেইফালে দেখুৱাই নাই। য'ত ত'ত বাৰু অলপ ভালকৈ দেখাইছে, কিন্তু প্ৰায়ভাগ জেগাতে এনেকৈ দেখুওৱা নাই মানে। তো বেয়া নাপাব আৰু ফাৰ্ষ্ট টাইম কৰিলেও নাই বাৰু। তো বেলেগ নেক্সট বাৰ আৰু আপোনালোকক ভালকৈ দেখাম বুলি চেষ্টা কৰিম আৰু। তো ব'লক আৰু। তো ফাইনেলি ঘৰ আহি পাই গ'লোঁ। কলেজত কাম চাম হৈ গ'ল আৰু এইফালে দাদাজনৰ কাম আছিলে, দাদাজনৰ কাম হৈ গ'ল। তো এইফালে ভিডিঅ' চিডিঅ' নবনাওঁ আৰু যি মট'ভ্লগ কৰিলোঁ সেইটোৱে আৰু। তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। তো লগ পাম নতুন ভিডিঅ'ত। বাই বাই।